এতিয়া আকৌ আহিছোঁ তোমালোকৰ মাজত ৰৈ যোৱা আমি আগতে আলোচনা কৰিছিলোঁ কলা কাক বোলে, উদ্ভিদ কলা কাক বোলে, আৰু উদ্ভিদ কলাৰ এটা ভাগ অলৰেডি কৰা হৈছে আগৰ ভিডিঅ'টোত। এতিয়া আজি হ'ব স্থায়ী কলা। ইংৰাজীত কোৱা হয় পাৰ্মানেণ্ট টিস্যু। স্থায়ী কলা মানে হৈছে কি, যিবিলাক কলা কোষবিলাক ভাজকৰ পৰা উৎপত্তি হয়, বিভাজন ক্ষমতা হেৰুৱাই নিৰ্দিষ্ট আকৃতি ধাৰণ কৰি স্থায়ী কলাত পৰিণত হয়, তাকে স্থায়ী কলা বুলি কোৱা হয়। আকৌ শুনি লবা একদম, যিবিলাক কলাৰ কোষবিলাক ভাজকৰ পৰা উৎপত্তি হয়, পিছত বিভাজন ক্ষমতা হেৰুৱাই নিৰ্দিষ্ট আকৃতি ধাৰণ কৰি স্থায়ী কলাত পৰিণত হয়, তাক কোৱা হয় স্থায়ী কলা। আৰু স্থায়ী কলাৰ গঠন আৰু কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে। এটা সৰল কলা, জটিল কলা আৰু এটা হ'ল স্বাভাৱিক কলা। তোমালোকৰ স্বাভাৱিক কলাটো দিয়া নাই, আজি তোমালোকক মাত্ৰ সৰল কলা আৰু জটিল কলাৰ বিষয়ে আলোচনা কৰিম। এতিয়া এই সৰল কলা তোমালোকে যদি কিবা বুজাত অসুবিধা হয় তেনেহ'লে কমেণ্টত জনাই দিবা। স্থায়ী কলা মানে হৈছে যিবিলাক কলাৰ কোষবিলাক ভাজকৰ পৰা উৎপত্তি হয়, পিছত বিভাজন ক্ষমতা হেৰুৱাই নিৰ্দিষ্ট আকৃতি ধাৰণ কৰি স্থায়ী কলাত পৰিণত হয়, তাক কোৱা হয় স্থায়ী কলা। স্থায়ী কলা এনে তিনিটা ভাগ দিয়া আছে, তোমালোকৰ কিতাপত দুটা ভাগ দিয়া আছে, দুটা ভাগ পাবা। আৰু সৰল কলা আৰু জটিল কলা। এতিয়া সৰল কলা মানে হৈছে কি, একেধৰণৰ গঠন, আকৃতি আৰু কাম ক্ষমতা কৰিব পৰা সমষ্টিক কোৱা হয় সৰল কলা। সৰল কলা তিনি প্ৰকাৰৰ, এটা পেৰেনকাইমা, ক্লোৰেনকা, স্টেনকাইমা। এতিয়া স্থায়ী কলা যদি কলো, স্থায়ী কলা মানে হৈছে কি, যে যিবিলাক কলাৰ কোষবিলাক ভাজকৰ পৰা উৎপত্তি হয়, বিভাজন ক্ষমতা মানে সেই কোষবিলাক যিটো বড় ক্ষমতা এইটো হেৰুৱাই নিৰ্দিষ্টকে আকৃতি ধাৰণ কৰে, আৰু ইয়াক কোৱা হয় স্থায়ী কলা। ফৰ এক্সাম্পল, ধৰা হ'ল এটা কি তামোল গছ, বা এইটো ধৰা হ'ল এটা কল গছ। সেটা একটা ধরা হোক কলগছ। ধরা এটা কি কলগছ। এতিয়া এক কলগছটা প্রথম অবস্থাতে একটা সরু পাই থাকে, লাহে লাহে একটা সময় আহি যায়, সেইটো আৰু যিটো বড় ক্ষমতা দেখি হেৰুৱাই পেলাই, ৰাইট, নিৰ্দিষ্ট একটা ধাৰণ কৰা, ইয়াক কোৱা হয় স্থায়ী কলা। এতিয়া ফলে অন্য হিসাবে যদি তামোল গছ এটা ধৰা হয়, সৰুৰ পৰা যেনেকৈ ডাঙৰ হৈ থাকে, তেনেহ'লে ৩-৪ বছৰত এটা তামোল গছ কি ধৰে, তামোল ধৰে, ৩-৪ বছৰ ৫ বছৰ। এতিয়া এই সৰু থাকোঁতে যিমানখিনি বাঢ়ি যায়, সেই একলগত যদি বাঢ়িলে হয় ১০ বছৰত কিমান সৰু হয়, কমেও ৫০-৬০ ফুট ওখ হয়, কিন্তু সিমানলৈ নহয়। ইয়াৰ এটা কি ১২টা কি থাকে, লিমিট থাকে, আৰু লিমিটটো যেতিয়া হেৰাই, যেতিয়া লিমিটটো পাৰ হৈ যেতিয়া যদি শেষ হৈ যায়, তেতিয়া তাক কোৱা হয় স্থায়ী কলা। বুজি পালা না? এতিয়া সৰল কলা ভাগবিলাক হ'ল তাক তোমাৰ পেৰেনকাইমা, ক্লোৰেনকা, স্টেনকাইমা। পেৰেনকাইমা মানে কি? পেৰেনকাইমা বিলাক হৈছে এই কলা বিশেষকৈ জলচুদ্ধিতাত এই পানীৰ ওপৰত উপনীত থকাত সহায় কৰে। পানীৰ ওপৰত বহুত আমি বহুত বস্তু দেখা পাওঁ, যেনেকৈ মেটেকা, আৰু ইয়াৰ কোমলীয়া স্থানত কি থাকে, বায়ুময় থাকে, আৰু সৰিত থকা পেৰেনকাইমা কোৱা হয় ক্লোৰেনকাইমা।
বুজি পালা না? যদি কোৱা হয় পেৰেনকাইমা ক'ব কি? পেৰেনকাইমা হৈছে কি যে জলজ উদ্ভিদত ই পানী ওপৰত উপনীত থকাত সহায় কৰে। ইয়াৰ কাৰণ মধ্যৱৰ্তী স্থানত বায়ু সোমাই থাকে। হৰিত কণা থকা পেৰেনকাইমা কোষবোৰক কোৱা হয় ক্লোৰেনকাইমা। আৰু এইবিধ কণাৰ কোষবোৰ সাধাৰণতে সমান বেহৰ হয়, গোলাকৃতিৰ হয় নাইবা বহুস্কৃতিৰ আৰু পূৰ্বে চেলুলোজৰ দ্বাৰা গঠিত। আৰু এই কণাৰ প্ৰধান কাম হ'ল খাদ্য সঞ্চিত কৰি ৰাখা। 1 নম্বৰ হ'ল খাদ্য সঞ্চিত কৰি ৰাখা। 2 নম্বৰ শ্বেতসাৰ জাতীয় আহাৰ প্ৰস্তুত কৰা। 3 নম্বৰ প্ৰথম অৱস্থাত পানীৰে পৰিপূৰ্ণ হয় উফন্দি উদ্ভিদক কিছু পৰিমাণৰ শাৰীৰিক শক্তি প্ৰদান কৰে। ঠিক একেদৰে ক্লোৰেনকাইমা, আমি ক্লোৰেনকাইমাৰ বিষয়ে কওঁ। ক্লোৰেনকাইমা হৈছে কি এই জাতীয় কোষবোৰ দীঘলীয়া আৰু প্ৰস্তুত আয়তাকাৰ আকৃতিৰ হয়। দীঘলীয়া হ'ব আৰু কি হ'ব আয়তাকাৰ আৰু এই কলাৰ প্ৰধান কাম হৈছে উদ্ভিদক শাৰীৰিক শক্তি, বিশেষকৈ বিস্তাৰণ শক্তি প্ৰদান কৰা, যাতে ধুমুহা, বতাহ, বৰষুণ আদি ঠাই জাৰি গা-গছ নলগাই থাকিব পাৰে। তোমালোকে চাইছা নহয় কেতিয়াবা যেতিয়া এনেকুৱা অৱস্থা, যেতিয়া পুৰা বৰষুণ দিয়ে, যেতিয়া পুৰা বতাহ যায়, এনেকুৱা লাগে যাতে গছটো ভাঙি পৰিব। তোমালোকে তামোলবিলাক চাবাচোন, তামোলবিলাক কেনেকুৱা হৈ যায় চাবা, এই গছটো ভাঙিছেনে? বাস্তৱত ভাঙা নাই, এনেকুৱা একদম পুৰা ভাঙি গৈছে, পুৰা ভাঙিব লাগি আছে, কিন্তু এইটো কি ভাঙা নাই। এইটো কি ক'লে আমাক সহায় কৰি আছে? এইটো তোমাৰ ক্লোৰেনকাইমা। এই ক্লোৰেনকাইমাৰ কাৰণে এইটো কি আমাক কি কৰি আছে? আমাক সহায় কৰি আছে। 3 নম্বৰ হৈছে স্ক্লেৰেনকাইমা। স্ক্লেৰেনকাইমা হৈছে যে এই কলাৰ কোষবোৰ যেনেকুৱা দীঘলীয়া আৰু 2 বোৰ জোঙা আৰু প্ৰচেছত হৰদস্কৃতিৰ হয়। এই কলাক কোৱা হয় তন্তু কলা আৰু এই কোষক কোৱা হয় তন্তু কোষ। আৰু এই কলাৰ কোষবোৰ লাহে আৰু দীঘল আহাৰৰ দৰে। আৰু এই কলাক কোৱা হয়, আৰু এনেকুৱা আহাৰৰ দৰে হোৱাৰ কাৰণে ইয়াক কোৱা হয় স্ক্লেৰেনকাইমাক কোৱা হয় তন্তু বুলি কোৱা হয়। যেনেকুৱা ভাং, মৰাপাট, নাৰিকেল আদি গছৰ পৰা আমি কি কৰোঁ? ৰছী, বস্তা আদি প্ৰস্তুত কৰা হয়। এই নাৰিকল গছৰ পৰা, তাৰপিছত মৰাপাটৰ পৰা আমি কি কৰোঁ? ৰছী বনোৱা হয়। এইবিলাকৰ গছৰ আঠবিলাক কি দীঘলীয়া আৰু দুমুখী জোঙা হয় নহয়? জোঙা নিচিনা নাৰিকল গছ চাবাচোন, যেতিয়া কাটিব জোঙা নিচিনা আহি যাব, হাতত কি বিধি হয়, হাতত বিধি যাব লাগি থাকিব। আৰু সেইকাৰণে কোৱা হয় তন্তু বুলি কোৱা হয়। আজি তোমালোকৰ এইখিনিলৈ আজি সমাপ্ত। আকৌ পুনৰ তোমালোকৰ লগত আহিম। তোমালোকে সুস্থ থাকা, ভালে থাকা, এইখিনিকৈ মই